এদিন দুদিনকে ধান দোৱা দিন পালেহিয়ে। ভনী পালেহি তোক আমৰ হেন্দাহি ওলাবি ক দেই ভনী। ওলাব লাগিব ক সেনেকে বাই। আকৌ মহিলা সমিতিয়ে দাব বোলা শুনিছোঁ, জানিছ বাই? শুনিছিলোঁ ক শুনাখা যে ভনী। এইবাৰ বীৰ ৰাঘৱমান দিৱস চাং আৰু তাৰপিছত চিধা পথাৰ দিগিয়ে যাম আৰু। বাই এবছৰ ঢেৰ কিবা কিবিখন চালোং ক চোৱাখা। বিয়াও কমখন খালোং না দুজনীয়ে। খালোং খালোং ভনী, ঠিকছে খালোং হেখা। চাহ ক ভনী, সেইদিনাখনি দেৱালী বুলি নেজানোঙে নহয়। মৰা কেইটামানে নঙলা মুখতে ধাওকে ফটকা ফুটুৱাই দিলে, এতিয়াহে জানিছোং ক দেৱালী বুলি। হয় না ভনী, ল'ৰাখন সেনেকাই জানিছ। হেৰি ক ভনী, মোক জানিছইচোন বৰকে ধান চান দাব নোৱাৰোঁ ক। হেন্দাহি যাব নোৱাৰিলে যে তামোলকে এপোন দিম দেই ভনী, তই তামোল খাৱই যে। বাই তামোল এপোনতে ইমান দাম হ'ল না কিটোহে। হ'ল তোক নেজানই না কিটোহে। নেজানোং তোক, কোনে কয় ক মোকনো। অলপমান মোৰ নিচিনা ইদিগি সিদিগি ওলাবি ক, তেতিয়াহে গম পাবি ক। ক'তনো ওলাব পাৰে ক, দিনটো ঘৰত কামকে ওলাই থাকে। একেটা কামকে পিটিকি পিটিকি কৰি থাকিলেনো ক'ত সময়ডাল ওলাব ক। মোৰ নিচিনা হবি, কাম কৰিও ঘূৰি ফুৰিব পাৰিবি। ক'তনো পিটিকি পিটিকি কাম কৰোঁ, সৌ কামখনে চোন দিনটো কৰিলেও এদায় নহয়। কৰিব জানিলেহে ক এদায় হ'বলে, নেজান ভনীয়ে। A few moments later. বায়ে ক'লেহে গৈছিলি যি হ'লো। ক'লে যাবিনো, দিলাঙি ভনীহঁতৰ ঘৰত গৈছিলোং ক। আচলজনী ঘৰলৈকে গৈছিলি চুক বায়ে, কিবা কামতে না? কামতে তোক, আজিকালি এনেই ঘূৰি ফুৰিব পাৰে না। হেন্দাহি বিচাৰি গৈছিলোং ক, হেন্দাহি। ময়ো হেন্দাহিয়ে বিচাৰি ফুৰিছোং ক। অলপমান চুকামিয়া দুজনীমান নহ'লে মোৰ লগত নিমিলেই যে। আকৌ সেই দিলাঙি ভনীয়ে কৈছিলে ক, মহিলা সমিতিয়ে ধান দাব হেনো এবাৰ। সেনেকে বৰ বাও কথা দেই, হেন্দাহি বিচাৰি নুফুৰিলেও হ'ব। আমাক তাকো ধান যে, সেইকাৰণে হেন্দাহি বিচাৰিছিলোং ক ভনী। বাইহঁতৰ ৰঙা টেঙা আছেইচোন ন, দিবি ক। পথাৰত চকলিয়াই ভোট জলকীয়াৰ লগত খাম। নিবি ভনী, ঠিকছে লাগি আছে। কিমান নিবি। যাওঁ আৰু এতিয়া দেই ভনী। যা বাই, মই সেনেকে মহিলা সমিতিকে খবৰ কৰোঁগে। ভনী, মহিলা সমিতিৰ হোৱাটছআপ গ্ৰুপ আছে যে, তাত লিখিব লাগিব আমো দুৱাম বুলি। বাই আমকো ডাঙৰ মোবাইল নাই যে, একোতো নেজানোঙে চাক। সেনেকে সেই দিলাঙি ভনীক গ্ৰুপত লিখি দিবলৈ কবি ক দেই। সেখা কৰিব লাগিব। যাং দেই এতিয়া বাই। যা সেনেকে এতিয়া দেই ভনী, আকৌ সেই ৰাঘৱমান দিৱসতে লগ পাম।